আজি এটা বিশেষ কাৰণৰ কাৰণে মই ভিডিঅ'টো বনাবলগীয়া হৈছে। বৰ্তমান অসম চৰকাৰে যিকোনো কোভিড-19ৰ বিষয়ক লৈ যেনেধৰণৰ সুবিধাসমূহ ৰাইজৰ মাজত উপলব্ধ কৰিবলৈ চেষ্টা কৰিছে, ঠিক তেনেদৰে বাহিৰত কাম কৰা বহুতো ল'ৰা তেনেকুৱা আছে যি নেকি অসম চৰকাৰে বৰ্তমান যোনটো হেল্পলাইন নাম্বাৰ দিছে অথবা অনলাইন প্ৰচেছ দিছে, হয়তো বহুতো এনেকুৱা মানুহ থাকিব পাৰে যাৰ নেকি নিজৰ একাউণ্ট নাম্বাৰ নাই। আৰু বৰ্তমান যোনটো প্ৰচেছ দিছে আমাৰ অসম চৰকাৰে, সেইটোত বহুতো প্ৰব্লেম আছে। যেনেকৈ ধৰ এতিয়া ব্যক্তিজনৰ যদিহে একাউণ্ট নাম্বাৰ নাথাকে, অন্য ব্যক্তিৰ একাউণ্ট নাম্বাৰ দিলে সেই প্ৰচেছটোত কেতিয়াও ছাবমিট কৰিব নোৱাৰে। এনেকুৱা ধৰণৰ প্ৰব্লেমৰ কাৰণে বহুতেই এই সুবিধাসমূহৰ পৰা ব্যৰ্থ হ'বলগীয়া হৈছে। সেয়ে মই এই ভিডিঅ'টো বনোৱাৰ বিশেষ কাৰণ এইটোৱে হৈছে যাতে ইয়াতকৈও ভাল কিবা প্ৰচেছ আছে নেকি যিটো নেকি অসম চৰকাৰে হাতত ল'ব পাৰে। যিসকল বাহিৰত থকা ব্যক্তিসকলৰ একাউণ্ট নাম্বাৰ নথকাসকলৰ বিষয়ে কিবা ভাবিব পৰা তেনেকুৱা কিবা সুবিধা বা প্ৰচেছ হাতত ল'ব পাৰে নেকি, সেই বুলিয়ে মই আজি ভিডিঅ'টো বনাইছোঁ। আশা কৰোঁ নিশ্চয় ইয়াৰ অসম চৰকাৰে ভালকৈ চিন্তা কৰি চৰ্চা কৰি অতি সোনকালে কিবা এটা উপায় মোকলাই দিব বুলি